মোৰ লগত আছে বৰ্তমান নীলবাগানৰ আহমেদ হুছেইন কাছিম সাহেব। তেখেতে এনেকুৱা এটা কাম কৰি আছে, এনেধৰণে নীৰৱে এটা মানৱ সেৱা কৰি আছে, যিটোৰ কথা শুনিলে আপোনালোকে আচৰিত হ'ব। এজন মানুহ মৃত্যুৰ পাছত যিখিনি কাপোৰৰ প্ৰয়োজন হয়, সেই কাপোৰখিনি তেখেতে অতি নীৰৱে মৃত ব্যক্তিক প্ৰদান কৰি আহিছে। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকৰ প্ৰত্যেকৰ কাৰণে গুৰুত্বপূৰ্ণ। যদি আপোনালোকৰ অঞ্চলত কেতিয়াবা কোনো অসহায় আৰু দৰিদ্ৰ মানুহৰ মৃত্যু হয় আৰু তেখেতৰ মৃত্যুৰ পিছত যিখিনি কাপোৰৰ প্ৰয়োজন, সেই কাপোৰখিনি তেখেতক দিয়াৰ কোনো ব্যৱস্থা নাই, আপোনালোকে গোপনে আমাৰ জনাবৰ লগত যোগাযোগ কৰিব। যিমান কাপোৰৰ প্ৰয়োজন হয় সেইখিনি তেখেতে যোগান ধৰিব। সবিশেষ আমি আপোনালোকক ভিডিঅ'ত জনাই আছোঁ। ভাল লাগিছে আপুনি যি কাম কৰি আছে। কি কাম কৰি আছে আপুনি এইটো কৈ দিয়ক অলপ, মানে মই নকওঁ, আপোনাৰ মুখেৰে কওক। আলহামদুলিল্লাহ, আমি নীলবাগান ক্লাছিক ক্লথ ষ্ট'ৰ, ইয়াতে আমি ব্যৱস্থা ৰাখিছোঁ। আমি কেইজন মানে অসুবিধা হয় আৰ্থিক হিচাপত গৈ পেলাই, বা কোনো মানুহ নিৰীহ মানুহ, নিৰুপায় মানুহ এনেকুৱা মৃত্যু হৈছে, তেখেতৰ কাপোৰৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে, মানে কাপোৰখিনি ব্যৱস্থা কৰাৰ আৰু অসুবিধা পাইছে, কথাখিনি ভাঙি কৰি আজিকালি মানে কিছুমান ফেমিলিৰ কাৰণে 1000-1200 টকা এইটো বহুত হৈ যায়, বহুত ডাঙৰ কথা এইটো। কিয় আমি আলহামদুলিল্লাহ বহুত দিনৰ পৰা বস্তুটো চলাই আছোঁ, গতিকে আমি ভিতৰে গম পাই আছোঁ। আমি নাম উল্লেখ নকৰোঁ, এনেকুৱা আমি পাই আছোঁ বহুত। গতিকে যদি এতিয়া কোনো প্ৰব্লেম হৈ যায়, যদি অসুবিধা হৈ যায় এনেকুৱা, তেনেহ'লে সদায় আলহামদুলিল্লাহ আপোনালোকৰ খিদমতত নীলবাগান ক্লাছিক ক্লথ ষ্ট'ৰ আমি সদায় খিদমতত আমি প্ৰস্তুত আছোঁ। যেতিয়া অসুবিধা হয়, যদি কোনোবা ঠাইত অসুবিধা হয়, তেনেহ'লে চিধা আমাৰ তাত আহি যাব ইনশাআল্লাহ। আমাৰ ইয়াত আৰু আমাৰ লগত বিভিন্ন ব্যক্তি জড়িত আছে। আমাৰ ইয়াত এটা ব্যৱস্থা ৰখা হৈছে, আহিলে আমি সম্পূৰ্ণ ব্যৱস্থা কৰি দিম। বিনামূল্যত কোনো টকা পইচাৰ প্ৰয়োজন নাই, জাষ্ট বস্তুটো সত্য হ'ব লাগিব। হয়, কোনোবা এজন সঁচাই মৰিছে আৰু তেওঁৰ আৰ্থিক অৱস্থা বেয়া, সেই বস্তুখিনি সত্য হ'ব লাগিব। ইনশাআল্লাহ আমি সদায় ৰেডি আছোঁ। যদি ব্যৱস্থা থাকে তেনেহ'লে কোনো কথা নাই, যদি নাথাকে কাৰোবাক কোৱাটো যদি আমাৰ যে আশে পাশে কাৰোবাক কোৱা মই লাজ পাম, মোৰ সন্মানৰ কথা আছে, তেনেহ'লে লাহেকৈ গুচি যাব তাত। ঠিক আছে, কাকো ক'ব নালাগে। ইনশাআল্লাহ আমি সদায় প্ৰস্তুত আছোঁ। নীলবাগান তিনিআলিত আপোনাৰ কৰিডৰৰ সন্মুখতে আছে ক্লাছিক ক্লথ এণ্ড টেইলাৰিং চেণ্টাৰ। আলহামদুলিল্লাহ, মোৰ মোবাইল নম্বৰটো কৈ দিওঁ 7399512691। আপোনাৰ মোবাইল নম্বৰটো কৈ দিলে ঠিক আছে। আমাৰ তেখেতৰ নাম্বাৰ আৰু মোৰ নাম্বাৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থাকিব। আৰু ভাল কাম কৰিছে আপুনি। কিমান দিনৰ পৰা এই কামটো কৰি? আলহামদুলিল্লাহ বহুত দিনৰ পৰা চলি আছে, আৰু দোৱা ৰাখিব আলহামদুলিল্লাহ। আল্লাহ তাআলাই আমাক কৰাৰ কাৰণে সুযোগ দিয়ক আৰু কবুল কৰক আল্লাহ তাআলাই। যিসকল মানুহ আমাৰ লগত জড়িত আছে কামত, তেখেতসকলৰ এই খিদমতক আল্লাহ তাআলাই কবুল কৰক, তাৰে কামনা কৰোঁ। আৰু যদি আজি আমি আছোঁ দূৰলৈকে যদি কোনোবাই চাই আছে ভিডিঅ'টো, তেনেহ'লে তেখেতসকলকো কৈছোঁ, তেখেতসকলে যাতে তেখেতৰ ঠাইতো এনেকুৱা এটা ব্যৱস্থা কৰি ৰাখে, যাতে এজন মানুহ জীৱনৰ অন্তিম ড্ৰেছটো, জীৱনৰ অন্তিম কাপোৰখিনি যাতে সসন্মানে পাই পেলাই এই পৃথিৱীৰ পৰা গুচি যাব পাৰে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰি ৰাখক। আমাৰ ইয়াৰ কথা কোৱা নাই, দূৰ দূৰণিৰ পৰা যদি কোনোবাই কৈছে যে আমাৰ ইয়াত অহাত অসুবিধা হৈছে, তেনেহ'লে আপোনালোকে তাত এনেকুৱা এটা ব্যৱস্থা কৰক। ইনশাআল্লাহ ইয়াৰ বদলা, ইয়াৰ প্ৰতিদান আল্লাহ তাআলাই বহুত ডাঙৰ দিব, যিটো আপুনি কল্পনা কৰিব নাপায়। মানুহ আহে নেকি এনেকুৱা, মানে আপুনি বহুত দিন কামটো কৰি আছে? হয়, আহি থাকে আলহামদুলিল্লাহ, আহি থাকে আৰু আহিব। কাৰণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহলৈকে আলহামদুলিল্লাহ গৈ আছে, আৰু ইনশাআল্লাহ আমি কামটো এনেকুৱা বহুত মানুহ, অকলশৰীয়া মানুহ থাকে, বা তেওঁৰ ল'ৰা ছোৱালী বা বংশৰ কোনো নাথাকে, এনেকুৱা মানুহৰ মৃত্যুৰ পিছত হয়তো অসহায় হৈ পৰে, কি কৰিব? তো এনে ক্ষেত্ৰত আমাৰ আহমেদ ভাই আছে, আপোনালোকে চিন্তা নকৰিব। যিটো নাম্বাৰ দিম সেই নাম্বাৰত কল কৰিব। যিমান টকাৰ কাপোৰ লাগে এজন মৃত মানুহক দফন কৰাৰ কাৰণে যিমান কাপোৰৰ প্ৰয়োজন হয়, তেখেতে সেইখিনি যোগান ধৰিব। আমিও আশা কৰিছোঁ তেখেতৰ এই কামটো আল্লাহ আৰু বেছিকৈ কৰাৰ তৌফিক দান কৰক। লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ এই খবৰটোৰ পৰা, এই ভিডিঅ'টো চাই আৰু মানুহ এনেধৰণৰ কাম কৰাৰ কাৰণে আগুৱাই আহে। অত্যন্ত ভাল কাম। আমাৰ সমাজত কেতিয়া কাৰ কেনেদৰে বিপদ আহে আমি কোনেও ক'ব নোৱাৰোঁ, আৰু সকলো আল্লাহৰ হুকুম। আল্লাহ হয়তো কাৰোবাক পৰীক্ষাত পেলাই দিব পাৰে, অসম্ভৱ নহয়। কাৰণ বহুত ধনী মানুহ লাৱাৰিছ হৈ যায় ক'ৰবাত গৈ, ঘৰৰ মানুহেও সন্তান নাপায়, কিন্তু এনেকুৱা মানুহৰ খবৰ আমি পাই থাকোঁ। লগতে আৰু এটা ভাল খবৰ ক'ব বিচাৰিছোঁ, শ্বেয়াৰ কৰিছোঁ। আমাৰ আহমেদ ভাইৰ এটা ফেচবুক পেজ আছে বা ইউটিউব চেনেল আছে, YSA ৱৰ্ল্ড, যিটোৰ জৰিয়তে তেখেতে বিভিন্ন সামাজিক কাম কাজ আজি কৰি আছে, আৰু তেখেতে কেনেধৰণৰ কাম কৰে বা কেনেধৰণৰ মানুহক সহায় কৰি আছে, ইয়াৰ সবিশেষ আপোনালোকে তেখেতৰ সেই YSA ৱৰ্ল্ড পেজত পাই যাব। গতিকে কেতিয়াবা যদি পাহৰি যায় কাৰ লগত কেনেদৰে যোগাযোগ কৰিব, এই পেজটো ফ'ল' কৰি ৰাখিলেই তেখেতক আপোনালোকে অতি সহজে পাই যাব। আৰু পেজটো ফ'ল' কৰি ৰাখিব, যাতে তেখেতে যি কাম কৰি আছে সেই কামৰ খবৰটো বিশ্বৰ প্ৰতিজন মানুহে পায়, আৰু ইয়াৰ পৰা আৰু অনুপ্ৰেৰণা লাভ কৰে এনেধৰণৰ সামাজিক কাম কৰাৰ কাৰণে।